দেখাই আছো মাৰ দছাই দেখাই আছো দছাই তাৰপা A B C D E F G H তাৰপা সেইটো আই সৌ ফলাহে হ'ল আইটো নালাগে মুচিবলে লেখ আই জে কেনেকৈ লেখে যে এইটো অঁ কে তাৰপা 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 লেখ এমটো লেখ তাৰপা 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 কিউ তাৰপা আই আই নহয় আৰ তাৰপা লেখ এছ তাৰপা তাৰপা টি তাৰপা তাৰপা এইটো সৰু সৰু দে একো নহয় তেনেকৈ লেখ অঁ তাৰপা কি লিখিলে এইটো ডাব্লিউ অঁ তাৰপা এক্স তাৰপা তাৰপা তলত একৰ পৰা বিছলৈকে লেখ একৰ বিছলৈকে লেখ কি একৰ পৰা বিছলৈকে লিখি যা এক একৰ পৰা বিছলৈকে এক দি লিখি যা ইংৰাজী লেখ অসমীয়া নালাগে হ'ব দে মই ইংলিছত অসমীয়াত নাজানো আৰু ইংলিছতো নাজানো লিখি দিল মই চাইহে জানো তলৰ পৰা লেখ আকৌ এপা দে লেখ টু 3
4 তলৰ পৰা লেখ তলত লেখ অঁ 5 এই তেনেকৈ নহয় এইটো উল্টা হৈছে ৰ'ব দে মই দেখিলোঁ ফটো মাৰি আছোঁ ফটো নাই মামা 5 6 লেখ 7 8 9 বৌ আহিছে ভাল হৈছে মই কৈ দিম এতিয়া লেখ 9 10 এই 10 হ'ল নি এইটো এইটো 1হে হ'ল 10টো কেনেকৈ পাইছোঁ মই পিছত কি দিছোঁ 1টোৰ পিছত কি দিছোঁ মই 1টোৰ পিছত কি দিছোঁ লগত কি দিছোঁ লগত লেখ 0 অঁ এনেকৈ লেখ 1 11 লেখ 11 এইটো অঁ 11 লেখ 1 দুটা আৰু দে কোৱা হ'ল হ'ব তেনেকৈ লেখ আৰু লেখ আকৌ লেখ আৰু এটা লেখ এনেকুৱা অঁ ওচৰত লেখ ওচৰত অঁ 11 12 এইটো 12 জানো পটাপট লেখ হ'ব নালাগে নহয় বোলে হ'ব 13 লেখ 13 এইটো অঁ 14 লেখ ওচৰত লেখ ওচৰত